Hello everyone, মই ললিতাই মোৰ চেনেলতে আপোনালোক সকলোকে স্বাগতম জনালো আৰু মই এই ৰেচিপি বনাম যিটো আবেলি নাস্তা হিচাপত হয় আৰু সেই বস্তুটো হৈছে এইটো দেখিবলৈ চাউলৰ খুদ বুলি যেটো কয় গুড়াৰ সেই খুদকণখিনিক লৈ মই এই ৰেচিপি তৈয়াৰ কৰিম আৰু এইটো সুজি নহয় দেখিবলৈ সুজিৰ নিচিনা ঢেঁকীত খুন্দিলে এইটো বেছি ভাল হয় আৰু যেটো চালনিত চালা হয় চালাৰ পিছত এইটো দানা ওলাই সেইটোকে খুদ বুলি কোৱা হয় আৰু সেই বস্তুটোৰে আজি আবেলি নাস্তা হিচাপত আপোনালোকে খাবলৈ কিমান ভাল লগা ৰেচিপি এটা তৈয়াৰ কৰি চাওকচোন আৰু মই এইটোৰ কাৰণে বনাবলৈ ইয়াত মই লৈছোঁ খিচমিচ আৰু কাজু লগত থাকিব চেনি আৰু অকণমান দিব লাগিব নিমখ আৰু কোনোবাই বাটাৰ ভাল পালে দিব পাৰে আৰু ঘিও দিব পাৰে ঠিক তেনেকৈ বনালে হয় আৰু মই এবাৰ দেখুৱাম যেহেতু এই শিক্ষা ঘৰখনত প্ৰক্ৰিয়া তুলি নহয় জানো সেয়াই মই মাৰ পৰাই এইটো পাইছিলোঁ আৰু মায়ে আমাক বনাই এনেকৈ খুৱাইছিলে আৰু খুবেই ভাল পাইছিলোঁ আমি তেতিয়া আৰু সেয়ে মই ভাবিলোঁ মোৰ ছোৱালীকো আজি মই এইটো নাস্তা কৰি দিওঁ এবাৰ আহকচোন মোৰ ভিডিঅ'টোৰ মাজলৈ এয়া ননষ্টিকখন মই পাতি ল'লোঁ আৰু ইয়াত দিম মই ৰিফাইন হয় কিমানখিনি দিলোঁ দেখিলে নহয় আৰু বেছি অইল মই ইয়াত ব্যৱহাৰ নকৰোঁ দেখিছেনে এনেকুৱা তেলটো ভাহি উঠিছে চুজিৰ দানাটো ঠিক এনেকৈ অকণমান দিব আপোনালোকে লৰাই দিব ঠিক এনেদৰে এনেকৈ লৰাই থাকিব আৰু বনোৱা পদ্ধতিটো চুজিৰ নিচিনাই হয় মই কেনেকৈ বনাম বাৰু চাই থাকক অকণমান নিমখ দিলোঁ এতিয়া মই খিচমিচখিনি দি দিলোঁ আৰু কাজু দি দিলোঁ এতিয়া দেখিছেনে অলপ ৰঙাচুৱা হৈছে আৰু সেই গতিকে মই অকণমান ইয়াত চেনি ব্যৱহাৰ কৰিম আৰু কোনোবাই চেনি নাখালে চুগাৰ ফ্ৰীটো ব্যৱহাৰ কৰিব পাৰিব যিহেতুকে সৰু ছোৱালী বা ল'ৰা সকলোৱে মিঠাটো ভালে পায় অকণমান চেনিখিনি দিব লাগিব এতিয়া মই ভালদৰে লৰাব লাগিব এতিয়া মই গৰম পানী দিবৰ কাৰণে দিব আৰু লৰোৱাৰ পিছত মানে ধুনীয়াকৈ গোট খাব আৰু তেতিয়া মই নমাই দিম দেখিলেনে এইটো হৈছে যিহেতুকে লৰাবলৈ মই পৰা নাই গধুৰ হৈ গৈছে এইটো তাৰ মানে বস্তুটো হৈ গৈছে মোৰ ৰেচিপিটো তৈয়াৰ হৈছে অলৰেডি মই এতিয়া আপোনালোকক দেখুৱাম প্লেটত লৈ হয় মই এই ডিছখন লৈছোঁ ডিছখনত অলপ মই ৰিফাইন দি লৈছোঁ যাতে অসুবিধা নহয় হাতত লাগি নাথাকে তাৰ কাৰণে এনেকৈ দি ল'ব দেখিছেনে এইটো মোৰ তৈয়াৰ হৈ গ'ল এতিয়া মই এই খাপৰ সহায়ত মই এইটো কৰিবলৈ চেষ্টা কৰিম অলপ গৰম আছে লাহে লাহে কৰিব এইটো মই এনেকৈ দি দিম এয়া দেখিলেনে এয়া খাপৰৰ সহায়ত মই বনাইছোঁ আৰু এনেকৈ চেষ্টা কৰিব আপোনালোকে আবেলিৰ নাস্তা বা কোনোবা আলহী আহিলেও কম সময়ৰ ভিতৰতে বনাই দিব পাৰিব আৰু এনেকৈ চেষ্টা কৰিবচোন ভাল লাগিলে মোক লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে ভিডিঅ'টো আগুৱাই নিবলৈ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এয়া মোৰ ছোৱালী খুব ভাল পায় সেইকাৰণে তাই মানে কৈছে আৰু আজি তাইৰ কাৰণে মই বনাইছোঁ এইটো লগতে আপোনালোককো দেখুৱালোঁ এয়া মই অলপ তাইক দি দিছোঁ ইয়াতে গাখীৰ দি এনেদৰে অলপ খাব পাৰে আপোনালোকেও এয়া মাইনা খাই চোৱাচোন তুমি হেল্ল' এভৰিৱান মাই মোক খাই চাব ক'লে সেইকাৰণে মই অলপ টেষ্ট কৰি চাওঁ আৰু আপোনালোকক জনাম কেনেকুৱা হৈছে খুবেই টেষ্টি ছুপাৰ টুপাৰ বেষ্ট আপোনালোকে এনেকৈ ঘৰতে বনাব এনেকৈ খাব এণ্ড মাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব এণ্ড কাষতে থকা
ঘণ্টাটো যিটো বেল আইকন সেইটো আপোনালোকে ক্লিক কৰিবলৈ নাপাহৰিব ক্লিক কৰি দিব আৰু মাৰ ভিডিঅ'বিলাক যদি আপোনালোকে যদি ভাল পায় তেনেহ'লে সকলোৱে লাইক কৰিব কমেণ্ট কৰিব এণ্ড শ্বেয়াৰ কৰিব আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে আপোনালোকৰ বন্ধুবৰ্গেও এনেদৰে ৰেচিপি বা গোটেইখিনি এনেকৈ দেখা পায় বা চাবলৈ সক্ষম হয় সকলোৱে শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ এটি চেনেল আছে তাৰে মই লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব জ্যোতিষ্কাছ ক্ৰিয়েশ্যন সেইকাৰণে সকলোৱে সেই চেনেলটি আগবঢ়াই নিয়াৰ কাৰণে তাতে মই ডেন্স কভাৰ্ছ এণ্ড ছিংগিং কভাৰ্ছ মোৰ গোটেইখিনি তাতে মই দিওঁৱে সকলোৱে এইখিনি চাব পাৰিব সেইকাৰণে সকলোৱে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব এণ্ড কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব তাতে মই ব্লগো দিওঁ সেইকাৰণে সকলোৱে চাব দেখিলে নহয় তাই খাই ক'লে ভাল লগা বুলি আৰু তেনেকৈ আপোনালোকেও খাব আৰু আজিলৈ আহিছোঁ তেতিয়াহ'লে বাই বাই